নমস্কাৰ আপোনালোকে চাই আছে NE ক্ৰনিকল আৰু আন এটি বিশেষ খবৰৰ সৈতে চিত্ৰশালাত মই দিল ৰাণা। যোৱা 24 ঘণ্টা ধৰি হোৱা ধাৰাবাহিক বৰষুণৰ ফলত ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ বিভিন্ন ঠাই বানপানীত ডুব গৈছে, যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। বৰ্তমানলৈ বৰষুণৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে আৰু 24 ঘণ্টালৈ বৰষুণ হৈ থাকিব বুলি জিলা কৰ্তৃপক্ষই ঘোষণা জাৰি কৰিছে। নমস্কাৰ, নৰ্থ ইষ্ট ক্ৰনিকল নিউজ পৰ্টেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত আৰু যোৱা 24 ঘণ্টা ধৰি যি ধাৰাসাৰ বৰষুণ, সেই ধাৰাসাৰ বৰষুণৰ ফলত ওদালগুৰি জিলাৰ লগতে মাজবাটৰ বিভিন্ন অঞ্চল ইতিমধ্যে পানীত বুৰ গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজবাট মেইন টাউনৰ পৰা মাজবাট বাগানলৈ যোৱা ৰাস্তাত। আৰু এই পথত বৰ্তমান আপুনি চাব পাৰে পানী সম্পূৰ্ণৰূপে ডুবাই পেলাইছে ৰাস্তাটো আৰু ইয়াত থকা ওচৰ পাজৰৰ দোকানখিনি, ঘৰখিনি সম্পূৰ্ণৰূপে ডুবি পৰিছে। কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিম সম্পূৰ্ণ ঠাইখিনি দেখাবলৈ। এই পথত যোৱা কেইটামান বছৰ ধৰি প্ৰত্যেক বছৰে বৰষুণৰ ফলত এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈ আহিছে। আমি প্ৰশাসনক অনুৰোধ কৰিম যাতে অতি সোনকালে প্ৰশাসনে ব্যৱস্থা লয় আৰু ৰাইজৰ বাবে কাম কৰে, অতি সোনকালে যাতে ৰাইজসকল চলাচল কৰিবলৈ সুবিধা কৰি দিয়ে, কাৰণ ইতিমধ্যেই সম্পূৰ্ণ পথটো বুৰ গৈছে, দোকান পোহাৰ, মানুহৰ ঘৰ দুৱাৰ সকলো ডুবি গৈছে। কেমেৰা পাৰ্চনে দেখাব আপোনালোকক এনেদৰে অৱস্থা। মাজবাট অঞ্চলৰ বিভিন্ন ঠাইত এনেকুৱা অৱস্থা বৰ্তমান দেখিবলৈ পোৱা গৈছে। ধন্যবাদ। হয়, মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ত আৰু মাজবাট মহাবিদ্যালয়ত যোৱা 24 ঘণ্টাৰ পৰা যি ধাৰাসাৰ বৰষুণ দি আছে, তাৰ ফলত মাজবাট মহাবিদ্যালয়ৰ লগতে মাজবাটৰ বিভিন্ন অঞ্চল পানীত বুৰ গৈছে। কেমেৰা পাৰ্চন অমৰৰ সৈতে মই আপোনালোকক দেখাব বিচাৰিছোঁ যে মাজবাট মহাবিদ্যালয়ত কেনেদৰে পানীয়ে ডুবাই পেলাইছে। মাজবাট মহাবিদ্যালয়ৰ ৰুমৰ ভিতৰত পানী, বাৰাণ্ডাত পানী, চাৰিওফালে কেৱল পানীয়ে পানী। আমি বৰ্তমান মাজবাট মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত চাব পাৰে কেনেদৰে পানী নদীৰ দৰে বৈ গৈছে। কেমেৰা পাৰ্চন অমৰক মই অনুৰোধ কৰিম তেওঁক দেখাবলৈ যে কেনেদৰে পানী এনেকৈ নদীৰ দৰে, খালৰ দৰে বৈ গৈছে। চাব পাৰে এয়া হৈছে মাজবাট মহাবিদ্যালয়ৰ ভিতৰৰ অৱস্থা। এনেকৈ পানী ভৰি গৈছে মাজবাট মহাবিদ্যালয়ত। চাব পাৰে ধাৰাসাৰ বৰষুণ, এই ধাৰাসাৰ বৰষুণ বৰ্তমানো ৰখি যোৱা নাই আৰু তাৰ ফলত আৰু পানী বাঢ়িয়ে আছে, কমি যোৱা নাই। এনেকৈ বিদ্যালয় পুৰা ডুবাই পেলাইছে বানপানীয়ে।